নমস্কাৰ হাহুবৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালো মই ঈশা and I am Papuri. আজি মই বনাই আছো তিলৰ মাংস or Assamese style sesame chicken বলো এই ৰেচিপিটো বাবে কি কি লাগিব চাও আমি তিলৰ মাংসৰ বাবে আমি লম 800 গ্ৰাম মাংস 3 টেবুলস্পুন তিলৰ পেষ্ট 2 টেবুলস্পুন ধনিয়া পেষ্ট 1 টিস্পুন জিৰা পাউডাৰ half teaspoon haldi nimok swad anuhare ada lohoro paste 2 tablespoon man bahar gas 4 man jolokia aru laman dhoniya duta dangor piaz chopped aru mustard oil bolok ami sao tilor mangkho keneke banay আমি প্যানটো গৰম কৰি লম মই মিডিয়াম হাইট ৰাখিছো টেম্পাৰেচাৰটো গৰম হলে আমি মাষ্টাৰ্ড অইলটো দি দিম প্যানটো এতিয়া গৰম হৈ গল আমি মাষ্টাৰ্ড অইলটো দিম মিঠাতেলটো এতিয়া গৰম হৈ গল ইয়াতে আমি পিয়াজটো দি দিম দিওতে কেয়াৰফুল থাকিব উপৰি পৰিব পাৰে তেল পিয়াজখিনি আমি গোল্ডেন হোৱালৈকে ফ্ৰাই কৰিম পিয়াজখিনি এতিয়া গোল্ডেন হৈ গ'ল দেখিছেনে এতিয়া আমি ইয়াতে আদা নহৰু পেষ্টটো দি দিম আৰু আকৌ ফ্ৰাই কৰিম যেতিয়ালৈকে কেঁচা স্মেলটো গুচি নাযায় আদা নহৰু পেষ্ট আৰু পিয়াজখিনি ধুনীয়াকৈ গোল্ডেন কালাৰ হৈ গৈছে আৰু কেঁচা স্মেলটো গুচি গ'ল এতিয়া আমি মাংসখিনি ইয়াতে দি দিম মাংসখিনি অলপ ফ্ৰাই কৰাৰ পিছত তাতে আমি স্পাইচেছবোৰ দিয়া ষ্টাৰ্ট কৰিম মাংসখিনি এতিয়া অলপ ফ্ৰাই হৈ গ'ল ইয়াতে আমি স্পাইচেছ দি দিম এতিয়া দিলোঁ হালধি জিৰা গুড়ি আৰু জলকীয়া কেইটামান এতিয়া ভালকৈ এইখিনি ফ্ৰাই কৰি ল'ব আমি এতিয়া ধনিয়া পেষ্টটোও দি দিম এতিয়া আমি মাংসখিনি প্ৰায় কুক হোৱালৈকে ফ্ৰাই কৰিম যেতিয়া অলপ অলপ বাকী থাকিব তেতিয়া আমি তিলৰ পেষ্টটো দিম মাংসখিনি প্ৰায় কুক হৈছে চ' এতিয়া আমি তিলৰ পেষ্টটো তাতে দি দিম তিলখিনি দি দিয়াৰ লগে লগে বৰ ধুনীয়া ৰং এটা আহিছে দেখিছেনে এতিয়া আমি পুৰা মাংসখিনি কুক কৰি ল'ম এইটো টাইমত আপুনি নিমখখিনিও দি দিব পাৰে নিমখ আপুনি আপোনাৰ টেষ্টৰ হিচাপত দিব পাৰে মাংসখিনি প্ৰায় হৈছে এতিয়া আমি বাঁহৰ গাজখিনি তাতে দি দিম বাঁহৰ গাজ যদি আপোনাৰ ওচৰত নাই আপোনালোকে নেমুৰ ৰস লৈ ইউজ কৰিব পাৰে মাংসখিনি এতিয়া ৰেডি হৈ গ'ল গেছটো আমি অফ কৰি দিওঁ বলক আহক আমি এতিয়া চাৰ্ভ কৰোঁ খুব ধুনীয়া স্মেল এটা আহিছে আৰু কালাৰটোতো ক'বই নালাগে খুবেই ধুনীয়া লাগিছে চাওকচোন গাইজ ইমান ধুনীয়া হৈছে তিলৰ মাংসখিনি অকণমান দি অলপ সজাই দিম যাতে ধুনীয়া লাগে দেখিবলৈ So if you enjoyed our recipe, do like the video. Make sure you subscribe to our channel. Hope to see you all soon again with another recipe. Bye!